हेलो गाइज मोर थाम्बनेलটো চাই আপোনালোকে নিশ্চয় গম পাইছে মই কি বনাব বিচাৰিছো আজি জিকাৰ বাকলিৰে চাটনি বনাম জিকাৰ বাকলিবোৰ পেলাই নিদি মই তাৰে চাটনি বনাম আৰু কিছুমানে চাগে জিকাৰ বাকলিৰে চাটনি বনাই খাই পাইছে আৰু যিবোৰে খাই পোৱা নাই ভিডিওটো সম্পূৰ্ণ কৈ চাব মই পিয়াজ দুটা লৈছো আৰু সৰু সৰুকৈ কাটি লৈছো আদা লৈছো কেইটুকুৰমান কালজিৰা লৈছো নহৰু কেইটামান লৈছো জালুক অলপ লৈছো কেঁচা জলকীয়া কেইটামান লৈছো ধনিয়া পাত অলপ লৈছো আৰু লাষ্টত আমাৰ মেইন বস্তু হ'ল জিকাৰ বাকলি লৈছো কেৰাহী এটাত মই তেল ঢালি লৈছো এতিয়া গোটেই বস্তুখিনি একেলগে মিক্স কৰি ভাজি লম এতিয়া বস্তুখিনি অলপ সময় ভাজি লম ভালকৈ বেছি সিজাব নালাগে অলপমান সিজিলে হৈ গ'ল এতিয়া অলপ নিমখ দিম আপোনালোকে হালধি দিও ক'লে দিব পাৰে মই হালধি নিদিওঁ মোৰ বস্তুখিনি ভাজা হৈ গৈছে সম্পূৰ্ণকৈ নিসিজাও জাষ্ট অলপ অলপ সিজিলে হৈ গ'ল এটা কেৰাহীৰ পৰা মই বাচন এটাত উলিয়াই ল'ম মোৰ বস্তুখিনি কেৰাহীৰ পৰা ওলাই ল'লোঁ ডিছ এটাত অলপ সময় এনেকৈ ঠাণ্ডা হ'বলৈ থৈ দিম চব বস্তুখিনি এতিয়া ঠাণ্ডা হৈ গ'ল যিহেতু এতিয়া মিক্সাৰত ভৰাই ধুনীয়াকৈ পেষ্ট কৰি ল'ম মোৰ জিকাৰ বাকলিখিনি ধুনীয়াকৈ পেষ্ট কৰি ল'লোঁ এতিয়া বাচন এটাত উলিয়াই লওঁ ফাইনেলি মোৰ জিকাৰ বাকলিৰে বনোৱা চাটনি হৈ গ'ল এতিয়া খাবলৈহে বাকী আপোনালোকেও কেতিয়াবা এনেকৈ জিকাৰ বাকলিবোৰ পেলাই নিদি চাটনি বনাই খাই চাবচোন আশা কৰোঁ ভিডিঅ'টো চাই নিশ্চয় ভাল লাগিলে